ছেকেণ্ডটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অলপ কিবা কিবি কাম অলপ আছে আপোনালোকক লাহে লাহে দেখুৱাই যাম কিন্তু তাৰ আগতে আমাৰ এটুক চাওক বাপেকৰ চোলাটো পিন্ধি আছে এইকণত বাপেকে থৈ গ'ল মানুহ পিন্ধাই দিয়াচোন মোক পিন্ধি আছে এইটো বাকী শুই উঠিছোঁহে আজি ল'ৰাটো স্কুললৈ নিয়া নাই কাৰণ আজি একেবাৰে লাষ্ট ডে কাৰণে তাহাঁতৰ আজি হাফ হ'ব স্কুল আৰু হাফলৈ নিবলৈ মন নাযায় থৈ আহোঁহে আকৌ আনিবলগীয়া হয়েই সেইকাৰণে বোলো আজি নাযাওঁ কাইলৈ বন্ধ পৰহিলৈ বন্ধ আকৌ একেবাৰে মানডে'ৰ পৰা নিব লাগিব স্কুল এইদিন বন্ধই আৰু বন্ধ থাকিলে স্কুল সোনকালে শুই নুঠোঁ কাৰণ নহ'লে এনেই আনকালে মই 5:30 6টাতে শুই উঠিবলগীয়া হয় কাৰণ প্ৰথমতে বাপেকক খুৱাই বুৱাই পঠিয়াবলগীয়া হয় তাৰপিছত ল'ৰাক পঠিয়াবলগীয়া হয় যেতিয়া দিনাখনি ল'ৰা স্কুল নাথাকে সেইদিনাখনি বাপেকে মোক উঠিবলৈ মানা কৰে বোলে শুৱা অকণমান সময় আৰু মই ভালেই পাওঁ আৰু শুই থাকোঁ অৱশ্যে তেওঁ যোৱা সময়ত উঠোঁ কিন্তু মানে সেয়া চাহ তাহ অকণ বনাই নিজে খাই মেলি ধুনীয়াকৈ গুচি যায় আৰু সেইটোৱে ভাল আৰু যেনিবা আমাৰ মানুহজনৰ কাৰণে বাকী শুই উঠিছোঁহে এতিয়া কাম বন কৰিবলৈ আছেই দেহা ৰ'বা এই ৰ'ক ভিডিঅ' বনাই আছোঁ তাৰপৰা বাকী আপোনালোকক যি পাৰোঁ দেখুৱাই যাম তাৰ পৰা গা পা ধুই ব্ৰেকফাষ্ট কৰি মেলি আৰু আমি কি আৰু দুইটাহে আছোঁ আৰু ঘৰতে আৰু ইটো সিটো কৰি মেলি ঘৰতে আছোঁ এয়া দেখিছেনে হামি মাৰিছোঁ দে টোপনি মানে পুৰেই হোৱা নাই যেনেকৈ হামিটো আহিছে তাৰপৰা বোলো ব'ল কিবা এটা খাই আহোঁগৈ অকণমান কিবা এটা খাবলৈ মনেই যায় নহয় 11টা 12টামান বজাত আৰু তাৰপৰা এয়া এসোপ আমাৰ লৈ মেলি আহিছোঁ এতিয়া দুইটাই ডকচি খাম আৰু তাৰ পৰা খাই বৈ উঠি লাহেকৈ ভাত পানী বনাব হৈয়ে যায় নহয় আৰু ভাত পানী লাহেকৈ বনাই মেলি আমি কি পাল মাৰোঁ দেই আমি দেহাই মই থাকিলে মানে বৈদ্য আমি পাল মাৰোঁ কাৰণ বাপেক নাথাকিলে আমি একদম পাল মৰাত একদম 1 নম্বৰত দুইটা তাৰ পাছত দেহা খুৱাই মেলি লোৱাৰ পিছত মোৰ কাম ষ্টাৰ্ট হৈ গ'ল আৰু আজি ভ্লগটো অলপ হ'ব বেলেগ ধৰণৰ কাৰণ আজি কৰিছোঁ এটা মেকআপ শ্বুট মোৰ কিমান দিনৰ পৰা আশা আছিলে মেকআপ শ্বুট কৰা বাৰু এইটোৱে ফাৰ্ষ্ট নহয় মই আৰু এটা কৰিছোঁ আগতে এইটো মোৰ ছেকেণ্ড হয় আচলতে আজিৰ যুগত প্ৰত্যেকজনী মাইকী মানুহৰে এইটো এটা আশা থাকে মেকআপ কৰা ফটোশ্বুট কৰা ভিডিঅ' কৰা ৰিলচ বনোৱা মানে এইটো এটা সপোন মানে প্ৰত্যেকজনী মাইকী মানুহৰে বিশেষকৈ বিয়া হোৱা মাইকী মানুহবিলাকৰ নহয়নে আৰু আপোনালোকে দেখিলে গমেই পাব যে তাইৰ মেকআপটো কিমান ধুনীয়াকৈ কৰিছে একেবাৰে নিউ হয় কিন্তু হ'লেও মানে ইমান ধুনীয়াকৈ তাই শিকি ল'লে কামখিনি আৰু ইমান ধুনীয়াকৈ কামখিনি কৰিছে মানে মই বিলিভেই কৰিব পৰা নাই চেলাউৰিৰ পৰা আদি কৰি লিপষ্টিকৰ পৰা আদি কৰি আইলাইনাৰৰ পৰা মানে মেকআপটো গোটেই হ'ল মেকআপটো মানে বিৰাটেই পচন্দ লাগিছে মোৰ সাংঘাতিক পচন্দ লাগিছে আৰু বিৰাট ধুনীয়াকৈ কৰিছে তাই আচলতে আৰু প্ৰত্যেকটো বস্তুৱে আচলতে ৱাটাৰপ্ৰুফ হয় আৰু প্ৰত্যেকটো বস্তুৱে বহুত কষ্টলি হয় আচলতে আৰু সেইবাবে বস্তুবিলাকৰ ভাল হোৱাৰ বাবে প্ৰডাক্টবোৰ ভাল হোৱাৰ বাবে তাই মেকআপটো বহুত ধুনীয়াকৈ জিলিকি উঠিছে আৰু 1 নম্বৰ কথা হ'ল ৱাটাৰপ্ৰুফ হয় যিমান ঘাম হওক যিমান যি হওক কেতিয়াও বেয়া হৈ নাযায় আৰু চবতকৈ ভাল কথা হ'ল তাইৰ হাতৰ পৰশ মানে সাংঘাতিক ধুনীয়া হৈছে মই নিজেই মানে ভিডিঅ' চিডিঅ' কৰাৰ পিছত নিজে দেখিছোঁ নিজকে ভাল লাগিছে যে সঁচাকৈ মই ইমানেই ধুনীয়া নে মোক ইমানেই ধুনীয়া কৰি পেলাইছে মানে তাই সঁচাকৈ ভাল লাগিছে আৰু মই কণ্টেক্ট নাম্বাৰ দি দিম আৰু যদি আপোনালোকে যোৰহাটৰ আশে পাশে বা যোৰহাটত তাইৰ হাতেৰে মেকআপ ল'ব বিচাৰিছে তেতিয়াহ'লে তাইক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু বেছি বিশেষ একো কৈ নাথাকোঁ ধুনীয়াকৈ মই ভিডিঅ'টো দি দিছোঁ আপোনালোকে শেষলৈকে চাব আৰু একেবাৰে শেষত মোক কেনেকুৱা লাগিলে সেইটো চাবলৈ কিন্তু কেতিয়াও নাপাহৰিব দেই ওলাই দেৱে ঐ ৰাম চাওক মোৰ লুকটো কিমান ধুনীয়া লাগিছে মই নিজকে বিলিভেই কৰিব পৰা নাই যে এইজনী মই আপোনালোকক যদি লাগে মই কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে মোক কমেণ্ট কৰিব দেই আজিলৈ আহিছোঁ আকৌ লগ পাম তেতিয়ালৈকে বই